हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। আজি ভিডিঅ' এটা বনাম বুলি আহিছোঁ বন্ধুত্বক লৈ। যদি আপোনালোকক ভাল লাগে ভিডিঅ'টি তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে যোনে নতুনকৈ যদি মোৰ ফেচবুকত কোনোবাই এই ভিডিঅ'টি চাই আছে তেন্তে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। আৰু ভিডিঅ'টোৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ যায় তেন্তে আপোনালোকে কমেণ্টত জনাব। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুত্ব আচলতে কি? জীৱনত বহুতো মানুহৰ লগত বহুতো মানুহে বন্ধুত্ব গঢ়ি তোলে। হ'ব পাৰে বহুতো মানুহৰ লগত মানুহে বন্ধুত্ব কৰে, কিন্তু তাৰে ভিতৰত সকলোৰে ভাল বন্ধু এজনেই থাকে, যাক আমি সকলোৱে বেষ্ট ফ্ৰেণ্ড বুলি কওঁ। যাৰ লগত আমি জীৱনৰ সকলো কথাই শ্বেয়াৰ কৰিব পাৰোঁ বা তেওঁক আমি বিশ্বাস কৰিব পাৰোঁ, ঠিক সেইজনকে আমি নিশ্চয় বেষ্ট ফ্ৰেণ্ড বুলি কওঁ। আপুনি আপোনাৰ জীৱনত ঘটি যোৱা সকলো কথাই আপুনি আপোনাৰ বেষ্ট ফ্ৰেণ্ড বা বন্ধুজনক শ্বেয়াৰ কৰিব পাৰে, কিন্তু সেই সকলো কথা আপুনি আপোনাৰ প্ৰিয়জন আৰু আপোনাৰ প্ৰেমিকক কেতিয়াও শ্বেয়াৰ নকৰিব, কাৰণ সেই ভালপোৱা আজি আছে, হয়তো কাইলৈ নাথাকিবও পাৰে, কিন্তু বন্ধু গোটেই জীৱনৰ কাৰণে ৰৈ যায়। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু এটা কথা, তেজৰ সম্পৰ্কৰ পাছতেই যিটো সম্পৰ্ক হয় সেয়াই হৈছে বন্ধুত্ব। গতিকে ভিডিঅ'টি ইমানটোৱে আছিলে। যদি আপোনালোকক ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। প্ৰথমত ক'লোৱেই মই, গতিকে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু কমেণ্টত শুধৰাই দিব। ধন্যবাদ।